গুড মৰ্নিং গাইজ। ৰাতিপুৱা উঠিলোঁ, উঠি পিনে একেবাৰে আকৌ কাম দাম নাইকিয়া বুলি ধৰি লৈ ৰতন দাই ইফালে ঝাৰু মাৰি আছে। মই এইফালে উঠি আৰু দেৰি কৰা নাই, আজি মানে ডিউটিত যাব লাগিবতো, টিফিন লৈ যাব লাগিব, সেইকাৰণে এই বহাই দিছোঁ। দালি হৈ আছে, মাত্ৰ দালিটো কি হৈছে শুনা গৰম হৈ আছে। হা গৰম হ'লেহে হ'ব, নহ'লেতো নহয় না। এই ৰতন দা গুড মৰ্নিং। হাই কৈ দিয়া, হাই কৈ দিয়া, এই হাই কৈ দিয়া এইফালে। হাই হাই হয় নেকি? হ্যাঁ, তো এতিয়া আমি ভাতখিনি বনোৱা হ'লে ভাতখিনি খাই আৰু ডিউটিত যাব লাগিব। তো ৰতন দা যাব সৰপাৰাত কাম কৰিব, ফল চিলিঙৰ কাম কৰিব। মইতো যামেই, মোৰ আছে এটা কাম, পাৰ্চনেল কাম, যিটো দোকানত যাব লাগিব। ৰতন দা কি কৰিব যাব? অঁ, ৰতন দা বোলে দাড়ি কাটে। দাড়ি চোন হোৱাই নাই ৰতন দা, কি দাড়ি কাটিব? হা অঁ, দাড়ি যিকেইটা আছে আৰু মুখতেতো থাকিব, এইটো কোনো কথা নহয় না। অঁ, দিয়া দিয়া দিয়া, কাটিব লাগে, দাড়ি চাড়ি কাটি দিয়া, অলপ চাফা হয়, চিকচিকা হৈ আহা। মই ইফালে দালিটো সেই সুযোগতে বনাই লওঁ নে কি? দালিটো বনাই আছোঁ এতিয়া। হেল্ল' গাইজ, মোৰ ফাৰ্ষ্ট ভিডিঅ', ফাৰ্ষ্ট ব্লগ, দালি বনাই আছোঁ, একদম গৰম গৰম দালি। লাইক শ্বেয়াৰ কমেণ্ট কৰি দি, নহ'লে দালি মাৰি দিম, গৰম দালি। আমাৰ আৰু কি আৰু, এইয়ে আৰু ভিডিঅ' আৰু মজা লাগিলে এটা লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব সৰুকৈ, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা মজা মজা ভিডিঅ' পাই থাকিব। জাষ্ট দালি বনাই আছোঁ, আৰু কিবা বনাম দেখাম কিন্তু। ভাত খোৱা লোৱা হৈ গ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। ৰতন দা ভাত খালে নে নাই? হা, অলপ জোৰকৈ কোৱা, শুনা নাপায়। খালো ভাত। কিহেদি খালে? দালি আৰু কাচকল ভাজা আৰু কি কয় এইটো কি পটল, মেইন বস্তুটোৱে কোৱা হৈছে। আৰু দালিটো বনাইছোঁ নহয়, ইমান সদ হৈছে না, মানে আৰু কি ক'ম, মানে আশে পাশে মানুহ মানে গন্ধতে আহিছিল, কিন্তু দিয়া নাই, অলপমান বনাইছোঁ না। হাই, এতিয়া মানে যাওঁ, ডিউটিত যাব হ'ল, টিফিন চিফিন চব লৈছোঁ, ওলাইছোঁ আমি। আজি অলপ কামো আছে, বাকী দেখাই থাকিম। মানে আমাৰ দোকানৰ যিখিনিটো গোডাউন আছিল, গোডাউনটো আজি খালী কৰিব লাগে, তাৰমানে বেলেগ জেগাত শ্বিফ্ট কৰিব লাগে মালখিনি। তো আজি অলপ কামো আছে, তো আপোনালোকক দেখাম। ৰতন দাই এতিয়া ক'ত যাব? ৰতন দাই কামৰ চাইডত সৰপাৰা। অঁ, সৰপাৰাত যাব ৰতন দাই। সৰপাৰা কোনে কোনে চিনি পায় কমেণ্ট কৰিব। আৰু সৰপাৰা ক'ত সেইখিনি কমেণ্ট কৰি ক'ব, যদি কোনোবাই চিনি পায়। আৰু যদি চিনি নাপায়, তেতিয়াহ'লে আমাৰ ৰতন দা আছে, ৰতন দাৰ নম্বৰটো দি দিম। ফল চিলিং মিস্ত্ৰী, ধুনীয়া, মানে একদম যেনেকুৱা চিলিং লাগে বনাই দিব। নাম্বাৰটো দি দিম ডিছক্ৰিপশ্যনত, যোগাযোগ কৰিব পাৰিব ফল চিলিঙৰ। এইটো আমাৰ ৰুমতো ফল চিলিং আছে, 2x2।